দেউতা বহিছা উঠিলি সেইজনী কোন ছোৱালী মানে কি কোন ছোৱালী হ'ব মোৰ পৰা লুকুব নালাগে তেতিয়া দেখিলোঁ পিছে ছোৱালীজনী গম পায় নে নাপায় নাই এতিয়ালৈ কোৱা নাই কোনে ক'ব মই ক'ব যাম মানে কেনেকৈ ক'ম ভাবি পোৱা নাই ধুনীয়া চাই হিন্দী চিনেমা লাভ ষ্টৰী কেইটামান চাই আৰু লিখি পেলাই দি দে দেউতা এতিয়াৰ দিনত চিঠি কিবা এটা ভাল নহ'ব নেকি ছামথিং ডিফাৰেণ্ট সদায় ইউনিক কৰিব লাগে বুজিলি ঐ জন এই গেম খেলি আছ নে কিবা ভিডিঅ' চাই আছ এই কেলা মৰিলোঁ জোনাক এই গেম খেলি আছিলোঁ ৰ পিছে তই ক'লে যাওঁ ন এই নাই এনেই আহিলোঁ পাক ফুৰিবলৈ নহয় মই তোক লক্ষ্য কৰিছোঁ তই আমাৰ এইপিনে সঘনাই আহিবলৈ লৈছ পিছে কেছটোনো কি সেই একো কেছ নাই কি তহঁতৰ এইপিনে এনে আহিব নোৱাৰে নি ঐ মই বুজিলোঁ তই মোক আৰু কেছটো কি ক'ব নালাগে লাগি থাকা ঐ তই কাকো নকবি দেই মইনো কাক ক'ম নকওঁ দেই পিছে কিবা সহায় লাগিলে ক'বি মই আছোৱে নহয় ঐ মই গৈ থাকোঁ হা গৰুকেইটা আনিব লাগিব নহ'লে মায়ে আজি ঘৰত মোক ভাতে নিদিব যা তেনেহ'লে শিহৰণ জাগে এমুঠি সপোনে গোটে মাৰে তুমিও বহিলাহি মোৰে কাষতে কিনো কওঁ আজি মই তোমাক নকবাকে
তই মোক আজি এটা হেল্প কৰিব লাগিব। যোৱাকালি ক'বলৈহে পালোঁ, হেল্প লগা হ'লেই মানে। বাৰু কচোন কি হেল্প লাগে? তই এই চিঠিখন নুপুৰক দি দিব লাগে। মই আগতে এবাৰ পঢ়ি লওঁ। একদম ফাল্টু নকৰিবি, প্লিজ নাচাবি না। হ'ব নাচাওঁ দে এতিয়া। ল তই তাইক দি দিবি। হ'ব এতিয়া তই গৈ থাক। নুপুৰ, নুপুৰ, নুপুৰ। ঐ তই নিজকে কি বুলি ভাবিছ হা? আৰু কি লিখিছিলি? মই দেখাত বেয়া হা আৰু মোৰ ৰং কলা। তেনেহ'লে কিয় মোৰ ফালে ঘূৰি ঘূৰি চাই থাক? হা কিয়? আজিৰ পৰা চালে এয়া দেখিছ নহয়, চকু উলিয়াই আনিম। কি প্ৰব্লেম হৈছেনো তোৰ? থেংকছ ফোনটো ৰিচিভ কৰাৰ কাৰণে। ভবা নাছিলোঁ ফোনটো ৰিচিভ কৰা বুলি। হেই নুপুৰ, প্লিজ ফোনটো নাকাটিবা, লাইফৰ কথা আছে। কোৱা। 10 মিনিট দিলে ভালদৰে কথা পাতিব পাৰিম। 10 বজাত মন্দিৰৰ ওচৰত। আৰে বাপৰে 10 মিনিট আছে, মই এতিয়া গৈ আছোঁ। আৰামছে আৰামছে, কালিৰ দিনত আহিব কৈছোঁ, এতিয়া নহয়। মাত্ৰ 10 মিনিট, যি ক'ব লগা আছে কোৱা, মই শুনি গুচি যাম। তোমাৰ পিঠিখন চাই পেলাও। কোৱা। মানে নুপুৰ, মানে নুপুৰ, তুমি এনেকৈ চালে মোৰ ভয় লাগি যায়, প্লিজ অকণমান ঘূৰি দিয়া। আগতে মই কোনো ছোৱালীক এনেদৰে চোৱা নাছিলোঁ। যেতিয়াৰ পৰা তোমাক প্ৰথম দেখিছোঁ তেতিয়াৰ পৰা হয়তো তোমাক বহুত বেছিয়ে ভাল পেলাইছোঁ। যদি তুমি মোৰ প্ৰেমক স্বীকৃতি দিয়া তেনেহ'লে মোৰ জীৱন সলনি হৈ যাব। তোমাৰ বাবে মোৰ হৃদয়ত বহুত বেছি ফিলিং আছে। যা ইয়াৰ পৰা, পাগলটো। You are trying to call is currently switched off. Number you are trying to call is currently switched off. Number you are trying to call is currently switched off. Number you are trying to call is currently switched off.
ফোন কৰিছোঁ ৰিচিভ নকৰা, মেছেজ দিছোঁ ৰিপ্লাই নকৰা, কিয় মানে হা? পাগলহে, পাগলী বিচাৰি আছিলোঁ, সেইবাবে সময় পোৱা নাই। ঐ তই কেৱল মোৰ পাগল বুজিলি, আজিৰ পৰা বেলেগ ছোৱালী চালে। জোনা এটা কথা হৈছে অ', কি কথানো? যিহেতু মোৰ পঢ়া কমপ্লিট হৈছে সেয়ে ঘৰত মোৰ বিয়াৰ কথা ওলাইছে। আমাৰ ৰিলেশ্যনৰ কথাটো কৈ দে ঘৰত, আৰু 2 মাহ মান ৰখিবলৈ কওঁ, মোৰ কিবা এটা হোৱালৈকে। মই দেউতাক সকলোখিনি কৈছোঁৱেই, দেউতাই মানিও লৈছে, কিন্তু কি? 10-15 দিন মানে ৰখিম বুলি কৈছে। কেইদিনৰ ভিতৰত যদি কিবা এটা কৰিব নোৱাৰ তেনেহ'লে মোৰ মামাই চোৱাৰ ল'ৰাৰ লগত হেনো বিয়া পাতি দিব। মই ইমান কম দিনৰ ভিতৰত কেনেকৈ কৰিম, তই কচোন? এটা কৰ জোনাক, তই কিবা এটা কৰ, নহ'লে জোনা, কি হৈছে তোৰ? তই কান্দি আছ যে? তই কিয় কান্দি আছ কচোন মোক? মই কি জীৱনে একো কৰিব নোৱাৰিম নেকি দেউতা? মই সদায় অকল থাকিব লাগিব নেকি দেউতা? তই কিয় তেনেকৈ কৈছ? মই যদি 10-15 দিনৰ ভিতৰত ভাল কিবা এটা কৰিব নোৱাৰোঁ তেনেহ'লে পুৰা বেলেগলৈ বিয়া দি দিব। তই নেকান্দিবিচোন, আমি হাৰ মানিব নোৱাৰোঁ নহয়। তোৰ পঢ়াই থকা ইণ্টাৰভিউটো দিয়াচোন, নিশ্চয় ভাল হ'ব। যদি নহয়? ধেত, কিয় তেনেকৈ কৈছ? হতাশ নহবি, নিজৰ ওপৰত বিশ্বাস ৰাখি ইণ্টাৰভিউটো দিয়াচোন, নিশ্চয় ভাল হ'ব। নুপুৰ, তুমি তোমাৰ দেউতাক বিয়া যোৱাৰ বুলি কোৱা। মানে কি ক'ব খুজিছা তুমি? মই একো বুজা নাই। মানে মোৰ আজি থকা ইণ্টাৰভিউটো ভাল হৈ গ'ল, সেইবাবে তোমাৰ আৰু মোৰ বিয়াৰ কাৰণে যোগাৰ কৰিবলৈ কি সঁচাই কৈছা তুমি?